বন্ধু বান্ধৱীসকল মোৰ নতুন ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু যোৱাকালি আপোনালোকক মোৰ ভিডিঅ'টোত জনাইছিলোঁ যে আমাৰ বিদ্যালয়ত যোৱাকালি খেল সপ্তাহৰ প্ৰথম দিন আছিলে আৰু আজি ভিডিঅ'টো হৈছে খেল সপ্তাহৰ আজি দ্বিতীয় দিন আৰু আজি প্ৰথমতে আমি সকলোৱে ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সকলোৱে প্ৰথমতে প্ৰাৰ্থনা সভা এয়া সমাপ্ত কৰি লোৱাৰ পাছতে এতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক এয়া খেলপথাৰত এণ্ট্ৰি কৰি লৈছোঁ আৰু এয়া ছাত্ৰীসকলক সুন্দৰকৈ সজাই লৈছোঁ এটা লাইন কৰি আৰু এয়া আমি পাৰ পানী খেলখন আৰম্ভ কৰি দিছোঁ আৰু এয়া চাওকচোন আমাৰ মিনিষ্টৰে খেলখন পৰিচালনা কৰিছে আৰু আমিও ইয়াতে লগতে সহযোগিতা কৰি আছোঁ আৰু আচলতে খেল শিক্ষাৰ এটা অংগ নহয়নে সকলোৱে জানে যে খেলে শাৰীৰিক আৰু মানসিক দুয়োটাই উৎকৰ্ষ সাধন কৰে গতিকে আমি ছাত্ৰ ছাত্ৰীৰ লগতে ল'ৰা ছোৱালীক যাৰে সন্তানেই হওক যে আমি খেলৰ প্ৰতি পঢ়াৰ লগতে কিন্তু গুৰুত্ব দিব লাগে আৰু অকল যে আমাৰ পঢ়াৰ কিতাপখিনিৰ মাজতে সীমাবদ্ধ লাগে তেনেকুৱা কথা নহয় যে আমি ছাত্ৰ ছাত্ৰীসকলক খেলৰ জৰিয়তেও আমি শিক্ষা বা জ্ঞান দিব পাৰোঁ আৰু এয়া আমাৰ সেইকাৰণে শিক্ষাৰ এটা অংগ হিচাপে খেলক এটা সপ্তাহ হিচাপে দিয়া হৈছে চৰকাৰে সেইটো প্ৰত্যেক আমি আগৰ পৰাই দেখা পাইছোঁ যে স্কুলত খেল সপ্তাহ হয় বা তেনেকৈ প্ৰতিটো স্তৰতে তেনেকুৱা ধৰণৰ খেল সপ্তাহ শিক্ষাৰ লগত সাঙুৰিয়ে লৈছে আৰু এয়া ইতিমধ্যে ছাত্ৰীসকলৰ পাৰ পানী খেলখন সেই অন্তিম পৰ্যায় পাইছেহি এয়া দেখিছেনে ইহঁতৰ তিনিজনীৰ মাজত এতিয়া খেলখন চলি আছে গোটেইখিনি গোটেই ইমানখিনি ছোৱালীৰ তিনিজনী ৰৈছে এতিয়া চাওকচোন আপোনালোকে এই তিনিজনীৰ মাজত বাৰু কোনজনী জয়ী হ'ব লাগিছে চাওকচোন দেই জয়ী হ'ব এই পাৰ পানীটো বহুত মনোযোগ লাগে এতিয়া সিহঁতৰ তিনিজনী ওলাই পৰিছে ৰঙা চুৱেটাৰ ছাত্ৰীজনী হৈছে প্ৰথম হৈছে আৰু এতিয়া ইহঁতি ছেকেণ্ড হৈ আছে আৰু সেইকাৰণে সমান হৈ থকাৰ কাৰণে সিহঁতক আকৌ খেলিবলৈ দিয়া হৈছে আৰু ইহঁতৰ তিনিবাৰ সমানেই হৈ থাকিব আৰু সেইকাৰণে এতিয়া ফক্সৰে ইহঁতৰ মাজত সোমাই ইহঁতৰ খেলখন খেলিবলৈ দি দিছে এতিয়া চাবচোন ইহঁতৰ দুজনীৰ মাজত কোনে ছেকেণ্ড হ'ব আৰু কোনে ফাৰ্ষ্ট হ'ব চাব দেই এয়া দেখিছে দুইজনীৰ মাজত তাৰ লগতে কোনজনী জিকিব আৰু ইয়াৰ পাছতে আমাৰ আকৌ কোন জিকিব আপোনালোকে চাওঁতে মই নকওঁ কিন্তু আৰু ইয়াৰ পাছত আমি ছাত্ৰ ছাত্ৰীসকলক কাবাডী খেল এয়া আৰম্ভ কৰি দিছোঁ এয়া দেখিছে নহয় প্ৰথমতে এয়া ছাত্ৰসকলক কাবাডী খেল খেলিবলগীয়া হৈছে ছাত্ৰীসকলে আচলতে কাবাডী খেল খেলা হয় কিন্তু আমাৰ আকৌ ছাত্ৰসকলে কৈছে আমিও খেলোঁ সেইকাৰণে সিহঁতকো এয়া খেলিবলৈ আমি দি দিলোঁ কাবাডী খেল আচলতে কাবাডী খেলটো সকলোৰে ভাল লাগে ন আমি পঢ়ি থকা পিছত আমাৰো ভাল লাগিছিলে খুব ভাল পাইছিলোঁ আমি সেই খেলখন আৰু এয়া খুব আমোদ পাইছে ইহঁতি খেলখন চাই আমি চায়ো আমোদ পাইছোঁ আৰু ইহঁতি খেলিও আমোদ পাইছে আৰু ছাত্ৰসকলক খেলোৱাৰ পাছত আমি ছাত্ৰীসকলক কাবাডী খেল খেলিবলৈ দিম অৱশ্যে এতিয়া মই সেই ছাত্ৰীসকলৰ ভিডিঅ'টো নাই আজি বহুত বেছি মানে খেল নেখেলা আৰু সেই পাৰ পানী আমাৰ ল'ৰা ছোৱালী বহুত নহয় জানো সেইখিনি অকণমান সময় লাগে পাৰ পানী খেলোৱা হ'ল তাৰপিছত এতিয়া আৰু কাবাডী খেলাটো তেনেকৈ বহুতখিনি সময় লগা হৈছে আৰু সেইকাৰণে যিহেতু 4টা দিন খেলৰ কাৰণে থাকিব আৰু 2টা দিন আছে 3টা দিন আছে শনিবাৰে শেষ হ'বগৈ আৰু আজি ভিডিঅ'টো খেলৰ এইখিনিয়ে আৰু ইয়াৰ স্কুলৰ পৰা আহিলোঁ অহাৰ পাছত এতিয়া ঘৰলৈ আহি এটা ৰবাব টেঙা ঘৰত আনি থোৱা আছিলে 2 দিনমান হ'ল তাৰপিছত খাবৰ মন গৈ আছিলে এয়া আহিয়ে মানে ফ্ৰেছ হৈ ৰ'দতে বহি লৈ ইয়াৰ ৰবাব টেঙা কাটি আছোঁ এতিয়া খাম এয়া গুচাই আছোঁ সকলোৱে টেঙা কাটিলে খাবলৈ মন যায় নহয়নে আপোনালোকেও নিশ্চয় খাওঁ লাগি যাব এতিয়া টেঙা দেখিলে
আৰু এতিয়া গুচাই কৰি লৈছোঁ ৰ'দত আৰু পূৰা ৰ'দত যিহেতু খুব ঠাণ্ডা লাগে ন সেয়াই আৰু এতিয়া আমি খাম আৰু বেছি ভিডিঅ'টো দীঘলীয়া কৰি নাথাকোঁ আজি ভিডিঅ'টো ইমানখিনিয়ে যদি মোৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে তেনেহ'লে ভিডিঅ'টো চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো চাই পেলাই লাইক এটা কৰিব কমেণ্ট কৰিব ভাল লাগিব আৰু নতুন ভিডিঅ' আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো অল কৰি থয় তেনেহ'লে যেতিয়াই মই ভিডিঅ' দিওঁ তেতিয়াই আপোনালোকে সোনকালে পাই যাব গতিকে সেইখিনিয়ে আৰু ভিডিঅ' এতিয়া মই টেঙা খাওঁ আৰু আপোনালোককো বাই বাই দিলোঁ।